নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিখনৰ অৰ্থাৎ নিউ ইংলিছ ৰিডাৰ 2ৰ আমাৰ লেচন নম্বৰ 18 অৰ্থাৎ লেট আছ লিভ টুগেডাৰ এই পাঠটোৰ মই অসমীয়া অনুবাদখিনি অৰ্থাৎ এছামিজ ট্ৰান্সলেশ্যনখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'খন চাই যাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা, নহ'লে মোৰ হোৱাটছএপ নম্বৰ 8876299269 লৈ মেছেজ কৰিব পাৰা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ পাঠটোৰ নাম হৈছে লেট আছ লিভ টুগেডাৰ অৰ্থাৎ আহক আমি একেলগে জীয়াই থাকিম বা জীয়াই থাকোঁ। আমাৰ পাঠটোৰ নাম এইটো। আমি এইটোৰে অসমীয়া অনুবাদখিনি আলোচনা কৰিম। অৰ্থাৎ ইয়াত কৈছে ডু ইউ ন' মি, অৰ্থাৎ প্ৰশ্ন কৰিছে যে মোক চিনি পায় নেকি, যে ডু ইউ ন' মি মোক চিনি পোৱা নেকি বা চিনি পায় নেকি। আই এম এ ট্ৰী, অৰ্থাৎ কি কৈছে যে মই এজোপা গছ। আই এম অলছ' এ পাৰ্ট অফ নেচাৰ, যে কি কৈছে যে ময়ো প্ৰকৃতিৰ অংগ, অৰ্থাৎ নেচাৰ মানে প্ৰকৃতি আৰু পাৰ্ট মানে অংগ। তোমালোকে যদি কিবা ৱাৰ্ডৰ মিনিং লাগে ইয়াৰ ভিতৰত বা কোনো এটা ৱাৰ্ড যদি তোমালোকে বুজি নোপোৱা সেইটো মোক কমেণ্টত জনাবা, মই সেইটোৰ মিনিংটো মই সলভ কৰি দিম। যিয়ে নহওক ইয়াৰ পিছত আছে আই মেক মাদাৰ আৰ্থ বিউটিফুল, অৰ্থাৎ ইয়াত কৈছে যে মই পৃথিৱী মাতৃক সুন্দৰ কৰি দিওঁ। অৰ্থাৎ আই মেক মাদাৰ আৰ্থ বিউটিফুল মানে গছজোপাই কৈছে যে মই পৃথিৱী মাতৃক সুন্দৰ কৰি দিওঁ। তাৰপিছত কৈছে যে আই কিপ দ্য এয়াৰ পিয়ৰ, অৰ্থাৎ মই কি কৰোঁ বতাহ বিশুদ্ধ কৰি ৰাখোঁ। When you feel very hot, it is I who gave you shade, অৰ্থাৎ ইয়াত কৈছে যেতিয়া আপুনি বৰ গৰম অনুভৱ কৰে তেতিয়া ময়েই কি কৰোঁ আপোনাক ছাঁ দিওঁ। অৰ্থাৎ ইয়াত শেড SHD মানে কি গছৰ ছাঁ আৰু হট মানে হৈছে গৰম। যেতিয়া কৈছে গছে কৈছে তোমালোক যেতিয়া গৰম অনুভৱ কৰা তেতিয়া ময়েই কি দিওঁ ছাঁ দিওঁ। আই টেক কাৰ্বন ডাই অক্সাইড ইন মাই ব্ৰেথিং, যে কি কৈছে মই উশাহ নিশাহত কি লওঁ কাৰ্বন ডাই অক্সাইড লওঁ। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড এটা এটা আমাক হানিকাৰক এটা গেছ হয়, যিটো আমি এৰি দিওঁ সেইটো কি কৰে গছে সেইটো আকৌ ব্ৰেথিঙত গ্ৰহণ কৰে বা তেওঁ উশাহ নিশাত লয়। দিছ গেছ ইজ হাৰ্মফুল টু ইউ, হাৰ্মফুল মানে হৈছে ক্ষতিকাৰক, যে এই গেছটো কি তোমালোকৰ কাৰণে বা আপোনালোকৰ কাৰণে কি ক্ষতিকাৰক। চ' আই কিল ইট, সেইকাৰণে মই কি কৰোঁ তাক মাৰি পেলাওঁ। ইন ৰিটাৰ্ণ, আৰু বিনিময়ত কি কৰা হয় আই গিভ ইউ প্লেণ্টি অফ অক্সিজেন, যে বিনিময়ত মই কি কৰোঁ মই আপোনালোকক প্ৰচুৰ পৰিমাণে অক্সিজেন দিওঁ যিটো আমি গ্ৰহণ কৰোঁ। এগেইন ইউ কেন টেক ফ্ৰুটছ ফ্ৰম মি, যে আকৌ কি কৰা হয় আকৌ তোমালোকে মোৰ পৰা ফল ল'ব পাৰা। অৰ্থাৎ ফ্ৰুটছৰ কথা কৈছে, সেইটো আমি গছৰ পৰাই পাওঁ। আই কিপ ছইল টাইট চ' ডেট ইট কেণ্ট বি ৱাশ্ড এৱে, যে কি কৈছে আকৌ আৰু কি কৈছে যে মাটি টানকৈ ৰাখোঁ যাতে ধুই নাযায়। যে গছজোপাই কি কৰে মাটিখিনি কি কৰি ৰাখে টাইট কৰি ৰাখে, অৰ্থাৎ টান কৰি ৰাখে, যাৰ ফলত কি হয় সেইটো যেতিয়া পানী বাগৰে বা পানী বাগৰি যায় তাত কি নাযায় মাটিটো পানীৰ লগত নেযায়, সেইকাৰণে মাটিটোক কি কৰা হয় গছজোপাই টানকৈ ধৰি ৰাখে। তাৰপিছত কৈছে যে আই এম হোম টু ডিফাৰেণ্ট টাইপছ অফ বাৰ্ডছ এণ্ড সাম আদাৰ লিটিল ক্ৰিয়েচাৰ্ছ টু, যে ইয়াত কি কৈছে যে
I am home to different types of birds and some other little creatures. Creatures মানে জীৱ জন্তুবোৰ আৰু birds মানে চৰাই। যে কি কৈছে ইয়াত যে মই বিভিন্ন ধৰণৰ চৰাই আৰু আন কিছুমান সৰু সৰু জীৱৰ মই কি ঘৰ। Where will they live without me? যে কি কৈছে যে মোৰ অবিহনে তেওঁলোক ক'ত থাকিব, অৰ্থাৎ সৰু সৰু জীৱবোৰৰ কথা কৈছে আৰু আমাৰ চৰাই চিৰিকটিৰ কথা কৈছে। তারপর কৈছে ওয়ান্স আপন এ টাইম মানে এসময়ত গ্ৰেট চেঞ্চ মানে সাধুসকলৰ কথা কৈছে যে গ্ৰেট চেঞ্চ ইউজ টু মেডিটেট আণ্ডাৰ মাই শেড মানে ছাদ, অৰ্থাৎ ইয়াত কৈছে যে এসময়ত কি কৰিছিল মোৰ ছাৰ তলত কি কৰিছিল মহান সাধুসকলে কি কৰিছিল ধ্যান কৰিছিল। মেডিটেট মানে ধ্যান কৰা। ইন এ ভেৰি কুল এণ্ড কাম এনভাইৰনমেণ্ট দে কুড বি ব্লেছড বাই দ্য ডিভাইন লাইট। কি কৈছিল অতি শীতল আৰু শান্ত পৰিৱেশত তেওঁলোকে কি কৰিছিল ঐশ্বৰিক পোহৰৰ দ্বাৰা কি কৰিছিল আশীৰ্বাদ পাব পাৰিছিল। কোনসকল যিসকল সাধুসকলে ধ্যান কৰিছিল বা তেওঁলোকে কি কৰিব পাৰিছিল অতি শীতল আৰু শান্ত পৰিৱেশত তেওঁলোকে ঐশ্বৰিক পোহৰৰ দ্বাৰা কি কৰিছিল আশীৰ্বাদ পাব পাৰিছিল। তাৰপিছত কৈছে দেয়াৰ ৱাজ পিচ এভৰিৱেয়াৰ, যে কি কৈছে যে সকলোতে কি আছিল শান্তি আছিল। আৱাৰ মাদাৰ আৰ্থ ৱাজ অলছ' ডিলাইটেড, যে কি কৈছে যে আমাৰ পৃথিৱী মাতৃও কিহত আছিল আনন্দিত হৈছিল। বাট কিন্তু টুডে মানে আজিৰ কথা কৈছে আই এম ভেৰি চৰি টু চে ডেট চাম অফ ইউ কাট মি ইনডিছক্ৰিমিনেটলি, অৰ্থাৎ ইয়াত কৈছে যে আজি মই বৰ দুখ পাইছোঁ যে আপোনালোকৰ মাজৰ কিছুমানে কি কৰিছে মোক নিৰ্বিচাৰে কাটি পেলাইছে। ইনডিছক্ৰিমিনেটলি মানে নিৰ্বিচাৰে। তাৰপিছত কৈছে ইফ দে কণ্টিনিউ ইট ইন দিছ ৱে ইউ ন' ওৱান ডে আই শ্বেল বি লষ্ট, যে কি কৈছে যে যদি তেওঁলোকে এইদৰে আগবঢ়াই লৈ যায় অৰ্থাৎ যদি কাটি থাকে জানেনে কি হ'ব যে এদিন মই হেৰাই যাম। এইটো কোনে কৈ আছে গছজোপাই কৈ আছে। দেন ইউ টু উইল নট এক্সিষ্ট অন দিছ বিউটিফুল আৰ্থ, তাৰপিছত কি কৈছে তেতিয়া তোমাৰো এই সুন্দৰ পৃথিৱীত আৰু কি নাথাকিব অস্তিত্ব নাথাকিব। চ' গতিকে প্লিজ ষ্টপ কাটিং মি, যে কি কৈছে অনুগ্ৰহ কৰি মোক কাটি দিয়া বন্ধ কৰক। তাৰপিছত কৈছে লেট আছ লিভ টুগেডাৰ ফৰ এ ব্ৰাইট ফিউচাৰ, তাৰপিছত কি কৈছে যে আহক আমি এক উজ্জ্বল ভৱিষ্যতৰ বাবে কি কৰোঁ একেলগে জীয়াই থাকোঁ। যাতে মানে এইটোৱে বুজাইছে আমাৰ গছ গছনিৰ প্ৰয়োজন আছে আৰু গছ গছনিৰো আমাৰ প্ৰয়োজন আছে। সেইকাৰণে কি কৈছে যে একেলগে আহক আমি একেলগে জীয়াই থাকোঁ। কাৰণ যদি আজি আমাৰ মাজত যদি গছবোৰ নাথাকে গছ গছনিসমূহ নাথাকে তেনেহ'লে আমি অক্সিজেনটো পাব নোৱাৰিম, আৰু যদি অক্সিজেন আমাৰ নাথাকে তেনেহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু আমি যদি কাৰ্বন ডাই অক্সাইডখিনি বাহিৰ কৰি নিদিওঁ আকৌ গছবোৰে জীয়াই থাকিব নোৱাৰিব। সেইকাৰণে আমাৰ গছৰো প্ৰয়োজন আছে আৰু গছক আমাৰ প্ৰয়োজন আছে। সেইকাৰণে পাঠটোৰ নাম কি ৰাখিছে যে লেট আছ লিভ টুগেডাৰ, অৰ্থাৎ আহক আমি একেলগে জীয়াই থাকোঁ। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা আৰু হয়তো তোমালোকৰ মাজত কিছুমানে হয়তো বুজি পোৱাত কিবা অসুবিধা পাইছা, আৰু যিসকলে বুজি পোৱাত কিবা অসুবিধা পালা তেওঁলোকে মোক কমেণ্টত জনাবা যে কোনখিনি তোমালোকে বুজি পোৱা নাই, নহ'লে মোৰ হোৱাটছএপ নম্বৰত জনাবা। আৰু যদি তোমালোকক মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তোমালোকে এটা লাইক কৰি দিবা। লাইক কৰিলে মই উৎসাহ পাওঁ। আৰু ইয়াৰ পিছতে মই এই পাৰ্টটোৰে এক্সাৰচাইজকেইটা আলোচনা কৰিম, আৰু তোমালোকে মোৰ ভিডিঅ'ৰ লগতে থাকিবা আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই যেতিয়াই নতুন ভিডিঅ'বোৰ আপলোড দিওঁ সেইবোৰ তোমালোকে সময়মতে পাই যোৱা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।